এই মুহূৰ্তত দিবলৈ লৈছো টপ আসামৰ দৰ্শকসকলৰ বাবে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। কাৰ্ড নোপোৱা অসমত দুখীয়া মানুহ বহুত আছে। এইবাৰ আমি জানুৱাৰী মাহৰ পৰা অসমত নতুনকৈ আজিৰ প্ৰথমটো খবৰ হৈছে নতুন বছৰত ৰাজ্যবাসীয়ে লাভ কৰিব কেইবাটাও সুবিধা। হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ৰাজ্যবাসীক কেইবাটাও উপহাৰ দিব হিমন্ত বিশ্ব চৰকাৰে। 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব 5 লাখ টকা পৰ্যন্ত আৰু 5 লাখ টকা পৰ্যন্ত চৰকাৰী সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা লোকসকলে। ৰেচন কাৰ্ড থকা পৰিয়ালৰ লোকক চিকিৎসাৰ বাবে 5 লাখ টকাকৈ দিয়া হ'ব। এই বৃহৎ ঘোষণাটো দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 জানুৱাৰীৰ পৰা 52 লাখ লোকক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। 52 লাখ পৰিয়ালে জানুৱাৰীৰ পৰা লাভ কৰিব বিনামূলীয়া চাউল দাইল। বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ পৰিসৰ। নতুনকৈ 9 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। নতুনকৈ 9 লাখ লোকে লাভ কৰিব চৰকাৰৰ 1250 টকাকৈ আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এই ডাঙৰ খবৰটো। সমষ্টিয়ে বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ হিতাধিকাৰী। আগন্তুক বৰ্ষত নতুনকৈ 25খন কলেজ নিৰ্মাণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ লগতে কৈছে নতুন বছৰত ৰাজ্যবাসীয়ে লাভ কৰিব কেইবাটাও বিশেষ সুবিধা। হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। আজিৰ পৰৱৰ্তী খবৰটো হৈছে মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পুনৰ বন কৰা কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে মহানগৰীত। শুই থকা অৱস্থাত 17 বছৰীয়া এগৰাকী কিশোৰীৰ মৃত্যু হৈছে। মহানগৰীৰ প্ৰতিজ্ঞা হাস্পতালৰ সন্মুখত সংঘটিত হৈছে এই ঘটনাটো। যুৱতীগৰাকীৰ ঘৰ ওদালগুৰিত বুলি জানিব পৰা গৈছে। বৰ্তমানেও কিশোৰীগৰাকীৰ মৃতদেহ ৰখা হৈছে প্ৰতিজ্ঞা হাস্পতালত। এই ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছে DCP সুধাকৰ সিং আৰু ASP হিমাংশু দাস। জানিব পৰা মতে দিলীপ হাৰলালকা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীৰ মৃতদেহ। মৃত্যু হোৱা যুৱতীগৰাকীৰ ঘৰ ওদালগুৰিত বুলি জানিব পৰা গৈছে।